জয়তে তাই বর হব জয় জানি জানি ধরা ধরায় অবতারণী ধরা ধরায় অবতারণী ধরা ধরায় অবতারণী। আজি মই মাছ চিৰি কিনা ক্ৰান্তি দিনা অতিকে দুৰ্বলা হৈ পৰিছো। ইয়াৰ যদি এটা উচিত ব্যৱস্থা নকৰে তেন্তে এই ধৰণী ৰক্ষা কোনো উপায় আদি দুৰন্ত অসুৰবোৰে বলৰ গৰ্বত ধ্যানতাৰে এটা লক্ষণ কৰিছে আৰু পাপৰ কৰে অসুৰবোৰে ৰিমোট মাৰিছে নাই ঈশ্বৰৰ ঈশ্বৰত্ব সেই কিলি না হৈ বোৰ্ডখন লক্ষী বোৰ্ডখন ভালে নাই ৰাখোঁ ভালে 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 মই অতি সোনকালে ইয়াৰ উপায় উদ্ঘাটন কৰিব মাৰিছে মাৰিছে ঈশ্বৰতা নারায়ণ সৃষ্টিৰ নিৰ্মাণৰ ভাৰ ভৰিতে পালনৰ ক্ষমতাবাদটো আপোনাৰ শাৰী শাৰী ৰচিছিলি সৃষ্টি কৰিছিলো সমাজত সেই সৃষ্টি আদি দানৱ আৰু মানৱৰ হাতত উদ্ভিদিতা চৰিতা অত্যন্ত আপৰ বুজা পঢ়িবৰ মাৰি কান্তিমতীৰ সৌন্দৰ্য প্ৰতিমা বহু আজি শ্ৰীদিনা কান্তিদিনা নকৰে যদিহে সৃষ্টিৰ ৰক্ষাৰ উপায় ধ্বংস হ'ব বিশ্ব সৃষ্টি অতিক্ৰম সৃষ্টিকৰ ধৰণীৰ দুখৰ কাহিনী শুনি সকলো ধৰণীৰ বুকুত মদমস্ত দানৱাসুৰৰ যি অত্যাচাৰ উৎপীড়ন আৰু অত্যন্ত পাপৰ লীলা চলিব ধৰিছে সেয়া সকলো জানিছে। পৃথিৱীত যেতিয়াই ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ তাণ্ডৱ লীলা চলে তেতিয়াই মোৰে নতুন অৱতাৰৰ প্ৰয়োজন হৈ পৰে। জোৱা ধৰিত্ৰী এই দুষ্মোচনৰ অতি সোনকালেই উপায় কৰি সহ্য কৰা আৰু কিছুদিন ভাৰমুক্তা হোৱা উচিত। সকলোৱে আপোনাৰ অপীড়িতা সমুখজনক ৰক্ষা কৰা প্ৰভু বিদায়ৰ সম্ভাষণত জনাইছে। মহামায়া পৃথিৱীত ধৰ্মৰ গ্লানি সজ্জনৰ পীড়ন
আৰু অধৰ্মৰ তাণ্ডৱ লীলা চলিছে। তাৰ ফলত মোৰ এক নতুন অৱতাৰৰ প্ৰয়োজন হৈছে। ধৰণীৰ ভাৰ নাশৰ বাবে আমাৰ সকলোৰে হাতত কৰ্তব্য আহি পৰিছে। মই এইবাৰ কৃষ্ণৰূপে বসুদেৱৰ গৃহত জন্ম লম। অনন্তই বলোৰাম ৰূপে দৈৱকীৰ সপ্তম গৰ্ভত স্থিতি ল'ব। তুমি মায়াৰ বলেৰে সেই গৰ্ভ হৰিণী ৰোহিণীৰ গৰ্ভত স্থাপন কৰিলা আৰু তুমি নিজেই যোগমায়া ৰূপে যশোদাৰ গৰ্ভত জন্ম ল'বা। বসুদেৱৰ দ্বাৰা তোমাক নন্দগৃহৰ পৰা সলাই দিয়া। কংসই তোমাক শিলত আচাৰি আচাৰি হত্যা কৰিবলৈ উদ্যত হওঁতেই তুমি হাতৰ পৰা এৰাই আকাশত আবিৰ্ভাৱ হৈ মোৰ অৱতাৰৰ সংকেত দি অদৃশ্য হ'বা। দেৱতা আৰু দেৱনাৰীসকলেও গোকুলত গোপ আৰু গোপীৰূপে জন্ম লৈ মোৰ এই লীলা ৰসময় কৰি তুলিব লাগিব। ভাল প্ৰভু, বিদায়ৰ সম্ভাষণ জনালো মুখত। শুনা সৃষ্টিকৰ, মই অতি সোনকালেই অৱতাৰ লৈ ধৰণীৰ ভাৰ মোচন কৰিম। এই অৱতাৰত মোৰ কৰ্মৰ লগৰীয়া হিচাপে দেৱতা আৰু দেৱনাৰীসকলক গোকুলত গোপ আৰু গোপীৰূপে জন্ম লোৱাৰ ব্যৱস্থা কৰিব। আজি অকস্মাতে এই দেৱৰক্ষী নাৰদকে কি অভাৱ প্ৰয়োজন হ'ল? নাৰদ প্ৰভু, আজি এটা বৰ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবৰ বাবেই তোমাৰ আৱশ্যক হৈছে। নাৰায়ণ নাৰায়ণ প্ৰভু, যিজন সৰ্বজ্ঞ সৰ্বব্যাপী সৰ্বশক্তিমান, ত্ৰিলোকত কি এনে পৰিস্থিতিৰ উদ্ভৱ হ'ল যে সেই পৰিস্থিতি আলোচনা কৰিবৰ কাৰণে এই শাস্ত্ৰী মন্ত্ৰজন আৰু এই ক্ষুদ্ৰমতী নাৰদৰ আৱশ্যক হ'ল। নাৰদ প্ৰভু, আজি মই এনে এটি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, যি পৰিস্থিতিৰ আলোচনাৰ বাবে ত্ৰিলোকৰ খবৰ ৰাখোতা নাৰদৰো আৱশ্যক। নাৰায়ণ নাৰায়ণ, তুমিতো জানাই যে পৃথিৱীত দৈত্য দানৱ আৰু অসুৰবিলাকৰ অশেষ পাপ কাৰ্যৰ ফলত অতি অশান্ত অৱস্থাৰ সৃষ্টি হৈছে। সেইসকলক সংহাৰ কৰি পৃথিৱীৰ ভাৰ মোচনৰ বাবে মোৰ এক নতুন অৱতাৰৰ আৱশ্যক হৈছে। প্ৰভু, আপুনি বিশ্বপালক, যুগে যুগে অসংখ্য অৱতাৰ ধৰি সৃষ্টি ৰক্ষা কৰি আহিছে। এইবাৰ যে সেই ক্ষুদ্ৰমতী নাৰদৰ আৱশ্যক হ'ল, ইহে অতি আচৰিত। শুনা নাৰদ, এই অৱতাৰত তোমালোক সকলোৱে মোৰ কৰ্মসাধনৰ সহায় হ'ব লাগিব।
দেৱতা আৰু দেৱনাৰীসকলক গোকুলত দুখ আৰু দুখী ৰূপে জন্ম লোৱাৰ ব্যৱস্থা কৰিছে। তুমি কিন্তু জন্ম ল'ব নালাগে নাৰদ। নাৰায়ণ নাৰায়ণ। তুমি সেই দৈত্য অসুৰবিলাকক নানা মিঠা অসৎ কথাৰে মোৰ বিৰোধী কৰি উলিওৱা, যাতে মই সিহঁতক সংহাৰ কৰিবলৈ সুযোগ পাওঁ। তাতোতকৈ তোমাৰ মহান কৰ্তব্য হ'ব মোৰ এই লীলাসমূহৰ আধ্যাত্মিক ভাৱধাৰা উৎপাদন কৰি সন্ত সাতজনক ভগৱত ভক্তিৰ ৰসাস্বাদন কৰোৱা। এই নাৰদৰ সন্দেহ হ'ল যে যি অৱতাৰত সংসাৰী মুখ্য উদ্দেশ্য, সেই অৱতাৰত দেৱনাৰীসকলৰ প্ৰয়োজনেই বা কি? নাৰদ, ভূমিভাৰ হৰণেই মোৰ প্ৰধান উদ্দেশ্য হ'লেও ভৱিষ্যত নৰসমাজে যাতে মোক ভক্তি কৰি ভৱবন্ধন দূৰ কৰিব পাৰে, সেইবাবে মই মোৰ অনন্ত মহিমা আৰু অসীম শক্তি প্ৰকাশ কৰিব লাগিব। সেই দৈত্যসকলক বধ কৰাৰ উপৰিও কালীয় দমন, গোবৰ্ধন ধাৰণ, পুতনা নাৰী হত্যা, বস্ত্ৰ হৰণ আদি দুৰূহ আৰু অশুভনীয় কাৰ্য কৰিও মই সেইসমূহৰ পৰা দুখমুক্ত হৈ মই মোৰ ঐশ্বৰিক শক্তি প্ৰকাশ কৰিছোঁ। তদুপৰি ৰাসলীলাৰ দ্বাৰা প্ৰধান ৰিপুকামক জয় কৰি জগতক বুজাব লাগিব যে কামাতুৰ পুৰুষৰ স্থান অতীতৰ, আৰু এই ৰাসলীলা ৰাম অৱতাৰৰ ঋষিসকলৰ কামনাও অন্তৰ্নিহিত হৈ আছে। সেই ঋষিসকলে কি কামনা কৰিছিল অনুগ্ৰহ কৰি এই অসাধনক ক'বনে প্ৰভু? শুনা নাৰদ, ৰাম অৱতাৰত যেতিয়া মই পিতৃ সত্য পালন কৰি সীতাক লগত লৈ বনলৈ গৈছিলোঁ, তেতিয়া সীতাৰ মোৰ প্ৰতি থকা ভক্তি দেখি ঋষিসকলেও তেনে প্ৰেম ভক্তিৰ কামনা কৰিছিল। এই কৃষ্ণ অৱতাৰত মই সেই ঋষিসকলৰ লগত কামখিনি লীলা প্ৰকাশ কৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিছোঁ। হে প্ৰভু, পৃথিৱীৰ প্ৰয়োজনত আপোনাৰ লীলা বিগ্ৰহৰূপ আপোনাৰ অশেষ কৃপাৰ ফলত এই দেৱৰক্ষী নাৰদে দেখি আহিছে। কেতিয়াবা মহাকলৰ জলৰ মাজত মৎস্য ৰূপত চতুৰ্বেদা, কেতিয়াবা কুৰ্ম ৰূপত স্বপৃষ্ঠত পৃথিৱীৰ ধৰণ, আকৌ দেখিছে প্ৰভু মহাবৰা ৰূপে দন্তজ্ঞাটা ভৰিছে। আকৌ দেখিছে প্ৰভু ৰক্ত বৰ্ণকুটি সূৰ্য সম নৰসিংহ ৰূপত ভক্ত প্ৰহ্লাদক অভয়দান দেহিং ভৱতী উৎসা বুলি বামন অৱতাৰত বলিষ্ঠৰ। আকৌ দেখিছো প্ৰভু মহাতেজশালী ক্ষেত্ৰকাৰী ভিগুৰাম ৰূপত সিদ্ধ্যক্তম। সেইবাৰ প্ৰভুৱে কোন ৰূপত পৃথিৱীৰ ভৱিষ্যত লীলাসমূহৰ অৱতাৰণ কৰিব খুজিছে, সেই লীলা বিগ্ৰহৰূপ এই অসাধনক দেখুৱাই কৃতাৰ্থ কৰিবনে প্ৰভু? নাৰদ, ভক্তই মোৰ প্ৰাণ, ভক্তৰ মনোবাঞ্ছা মই কেতিয়াও পূৰণ নকৰোঁ। তুমি মোৰ ভৱিষ্যত লীলা বিগ্ৰহৰূপ চাব খুজিছা যেতিয়া চোৱা বাৰু। এতিয়া আমি নিজ নিজ কৰ্মত অগ্ৰসৰ হওঁ ব'লা। হয় প্ৰভু। নাৰায়ণ।